1997 চনত দুষ্কৃতিকাৰীৰ হাতত মৃত্যুবৰণ কৰিব লগা হৈছিল। তেওঁ যিটো চিকিৎসা বিজ্ঞান আৰু চিকিৎসা এইটো এই অঞ্চলত ইমান এটা পিছপৰা অঞ্চলত তেওঁ এনেকৈ ডেডিকেটেডলি আৰম্ভ কৰি পেলাই চিকিৎসা জীৱনটো ইয়াত মানৱ সেৱা আৰম্ভ কৰিছিল। কিন্তু দুষ্কৃতিকাৰীৰ হাতত তেওঁ মৃত্যুবৰণ কৰিব লগা হ'ল। 2012 চনত চিভিল হস্পিটেল হৈছে মচলপুৰত। তাৰ আগত প্ৰাইমাৰী হেল্থ চেণ্টাৰ আছিলে, তাৰপিছত 30 বেডেড হস্পিটেল হৈছিল, আজি চিভিল হস্পিটেল হৈ গ'ল। আৰু লগে লগে তেখেতৰ নামতে এই হস্পিটেলখন উৎসৰ্গা কৰা হৈছে। আজিৰ দিনটো স্মৰণ কৰি পেলাই হস্পিটেল চৌহদত বহুত বছৰ 2012ৰ পৰা আজি 2024 প্ৰায় 12 বছৰ গ'ল। তেখেতৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰাৰ যিটো এটা চিন্তা আগৰ পৰাই আছিল যদিও কৰিব পৰা নাছিল, ইনিচিয়েটিভ লোৱা হোৱা নাছিল। আমাৰ মেনেজমেণ্ট কমিটিৰ পৰা এটা সিদ্ধান্ত লৈ পেলাই আজি ফাইবাৰৰ ডক্টৰ ৰবি বৰৰ প্ৰতিমূৰ্তি ইয়াতে স্থাপন কৰা হ'ল হাফ চাইজৰ। আৰু আজিৰ এইটো উন্মোচন কৰা হ'ল তেখেতৰ সহধৰ্মিনী তেখেতৰ হাতেদি, আৰু পৰিয়ালৰ সুপুত্ৰৰ পৰা আৰম্ভ কৰি সকলো সদস্য ইয়াত উপস্থিত আছে। আজি এটা খুব মনত আজি খুব আনন্দ লাগিছে যে এনেকুৱা এটা সুকীয়া পৰিৱেশ, যে কাৰোবাৰ যিটো আত্মবলিদান সেইটো স্মৰণ কৰি পেলাই আজি তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ নামত আজি স্থায়ীভাৱে তেখেতৰ আবক্ষ মূৰ্তি আমি ইয়াত নিৰ্মাণ কৰিব পাৰিছোঁ। আৰু আজি তেখেতৰ কৰ্মৰাজি আৰু যিবিলাক অৱদান ব্যক্তিগত জীৱনত এই সম্পৰ্কেও এটা আলোচনা চক্ৰ চলি থাকিছে। পৰিয়ালৰ পৰা আৰম্ভ কৰি বিভিন্ন এক্সপাৰ্ট ৰিচাৰ্চ পাৰ্চন ইয়াত আহিছে। এই সম্পৰ্কে আমি বিচাৰিছোঁ যে এদিন নহয় এদিন ডক্টৰ ৰবি বৰৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কে এটা পূৰ্ণাংগ কিতাপ আমি উলিয়াব পাৰোঁ। এই সম্পৰ্কেও আমি চিন্তা চৰ্চা কৰি আছোঁ। আৰু বাক্সা জিলাটো অতি পিছপৰা অঞ্চল। আমাৰ ডক্টৰ ৰবি বৰৰ চিভিল হস্পিটেলৰ দ্বাৰা দি জনগণক আমি সেৱা আগবঢ়াই আছোঁ। আমি বিচাৰোঁ এনেকুৱা এটা মহান ব্যক্তিৰ নামত যিটো হস্পিটেল ইয়াত প্ৰতিষ্ঠা কৰা হ'ল, এই হস্পিটেলখন এটা আদৰ্শ হস্পিটেল হ'ব লাগে। ইয়াত মানুহক মানুহৰ নিচিনা ব্যৱহাৰ, অকল এটা প্ৰফেচনেলিজিমটো নাৰাখি পেলাই হিউমেন এংগেলটো চাব লাগে। যে এনেকুৱা কথা আছে যে ডক্টৰে ট্ৰিটমেণ্ট কৰে, চব ডক্টৰে ট্ৰিটমেণ্ট কৰে, কিন্তু ভাল ডক্টৰে কি হয় নিজে চিকিৎসা বা ট্ৰিটমেণ্ট কৰাৰ লগে লগে নেচাৰেল হিলিং সিও আহিব দিয়ে। নেচাৰেল হিলিং কি মানুহক মানুহ হিচাপে ব্যৱহাৰ কৰা, সেই বিহেভিয়াৰেদি মানসিক যিটো চিকিৎসাৰ প্ৰয়োজন হয়। তো ডক্টৰ আৰু নাৰ্ছবিলাকে এই ক্ষেত্ৰত আমি ট্ৰেইন আপ হোৱা দৰকাৰ। কাৰণ চাউথৰ কিছুমান হস্পিটেলে এই আদৰ্শটো দেখা যায় যে সোমোৱাৰ লগে লগে আমাৰ মানসিকভাৱে ইমান এটা আনন্দ আহি যায় যে মই ভাল হৈ যাম, এই ধাৰণাবিলাক আহি যায়। তো এই হস্পিটেলতো এই ধৰণৰ বাতাবৰণটো সৃষ্টি কৰিব পাৰিলে